হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই ৰাতিপুৱাই ব্লগটো বনালোঁ কাৰণ আজি মই গৈ আছোঁ এখন ৰিজৰ্ট, য'ত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, গম পাই যাব। তো ৰিজৰ্টখন আছে সোৱণশিৰি পাৰত। তো মই এতিয়া আজাদত পালোহি, আজাদ তিনিআলি। তো গৈ থাকোঁ ব'লক। আজিকালি আজাদখন বহুত উন্নত কৰি আছে। তো আপোনালোকে ভিডিঅ'ত দেখিবই পাইছে, এইখন কলেজ বনাই আছে। তো মানে বনাই হৈ গ'ল, কিন্তু অপেনিং কৰা নাই। আগত আৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, আপোনালোকে চাই থাকক। এইখন হ'ল আজাদৰ ভেটেনেৰী আৰু এইখনেই হ'ল আজাদ তিনিআলি। তো আপোনালোকে নিশ্চয় দেখিবই পাইছে। তো গাইজ মোৰ লগত লগৰ এটা লৈ ল'লোঁ, আপোনালোকে নিশ্চয় দেখিবই পাইছে। তো এতিয়া গৈ ভাল লাগিব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু গৈ থাকোঁ ব'লক ৰিজৰ্টলৈ বুলি। তো গাইজ আহি আৰু 3 কিলোমিটাৰমান আছে। তো পামগৈ আৰু বেছি দেৰি নাই। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুত ধুনীয়া প্লেচ হয়। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো গাইজ আহি পাই গ'লোঁ ফাইনেলি মীনা বন ৰিজৰ্ট। তো আগত গলি এটা আছে, গলিটোৱেদি সোমাই পিনি চাইনবৰ্ড এখন লগাই থোৱা আছে, এয়া দেখিব পাইছে। আৰু পাই গ'লোহি, এইখনেই হ'ল মীনা বন ৰিজৰ্ট। হেল্ল' গাইজ, তো ফাইনেলি আমি আহি পালোহি। তো আমি মীনা বন ৰিজৰ্ট পালোহি, আপোনালোকে দেখিব পাইছে। মোৰ লগত আছে এয়া ভাৰ্গৱ, একদম পূৰা। তো আজি চবলৈকে হেপী হ'লি। তো আপোনালোক লখিমপুৰ আহিলে ইয়ালৈ কেতিয়াবা আহিব, বহুত ধুনীয়া ভাইবছ আছে, বহুত ধুনীয়া। সোৱণশিৰি পাৰত এয়া দেখিব পাইছে। তো মীনা বন ৰিজৰ্টৰ পৰা মই লখিমপুৰ টাউনলৈ আহিলোঁ। তো আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ টাউনখনৰ ৰাতিৰ দৃশ্য। তো আপোনালোকে নিশ্চয় দেখিব পাইছে, মই এয়া এক্সপ্ৰেছ বজাৰৰ ওচৰত আছোঁ। তো লখিমপুৰখন বহুত উন্নত কৰিলে আগতকৈ। আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। এয়া লখিমপুৰৰ ৰাতিৰ দৃশ্য। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং, বাই বাই।